আছোঁ অসম অৰুণাচল সীমান্তৰ ইতিমধ্যে হৈ যোৱা উৎসৱৰ যি বিজয়া দশমী, এই বিজয়া দশমীত ভক্তসকলে তেওঁলোকৰ যিবিলাক দুৰ্গা প্ৰতিমাৰ মূৰ্তি আছিল সেই মূৰ্তিসমূহ দীপৰ নদীৰ পাৰত বিসৰ্জন দিবলৈ আহিছে। আমি পোনে পোনে সমগ্ৰ দৃশ্যত কেমেৰা বন্দীকৰণভাৱে অনুৰোধ জনাইছোঁ। দেখিছে আপোনালোকে ইয়াত পালন কৰিছে বিভিন্ন ঠাইৰ আমি এই দুৰ্গা প্ৰতিমাসমূহ দীপৰ নদীৰ বিসৰ্জন দিবৰ কাৰণে আগবাঢ়ি আহিছে। আমি সমগ্ৰ দৃশ্যটো সুন্দৰভাৱে অনুভৱ কৰিছোঁ। বিচাৰিম যিহেতু ইয়াত যিসকলে ইয়াত আহিছে বা হেৰি কৰিছে ইয়াত বিসৰ্জন দিবলৈ আহিছে বিচাৰিম কি ক'ব কেনেকুৱা লাগিছে আজি ভাল লাগিছে আহিছে আমি নাহৰলাগুন কালিবাৰী কমিটি গম পালে যে অৰুণাচলৰ নাহৰলাগুন কালিবাৰীৰ পৰা তেওঁলোকে এই মূৰ্তি বিসৰ্জন দিবলৈ আহিছে আৰু ইয়াৰ উপৰিও জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আহি বিসৰ্জন দিবলৈ আহিছে। খুব সুন্দৰ পৰিৱেশ আমি দেখিছোঁ আৰু ইয়াত এটা শান্তিপূৰ্ণ পৰিৱেশখিনি ইয়াত বিৰাজ কৰিছে। সেইটো আমাৰ মনত থাকিব আমাৰ সদায় মানে মাৰ আশীৰ্বাদ থাকিব। সেইটোৱে আমি আমি আশা কৰিছোঁ যাতে ভাল হওক, সকলোৰে ভাল হওক আৰু দেখুৱাইছোঁ আপোনাৰ আমি সকলো দৃশ্যটো আমাৰ যোনটো শান্তি শৃংখল বজাই নিজৰ নিজৰ কাৰ্যসূচীবিলাক কৰি আছে আৰু ধুনীয়াকৈ চলি যাব। আমিও আশা ৰাখিছোঁ যাতে খুব সুন্দৰভাৱে ইয়াত পূজাৰ মানুহ মূৰ্তি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যাতে শৃংখল সৃষ্টি নহয় কাৰণে আমি যিমানখিনি আমাৰ শান্তি শৃংখলা বজাৰৰ কাৰণে আমাৰ প্ৰশাসনৰ পৰা আমি মানুহ দিয়া আছে আৰু সম্পূৰ্ণভাৱে আমি দায়িত্ব সম্পূৰ্ণ ধৰণৰ বিশৃংখলা কৰিব নিদিওঁ। কিমানখন পূজা এতিয়া আমাৰ লালুকৰ পৰা আমি জনাবাতে 6খন আহিব আৰু আমাৰ নাৰায়ণপুৰৰ পৰা দুখন আহিছে আৰু এতিয়া আমাৰ নাহৰলাগুনৰ পৰা এখন আহিছে।
উপৰিও মানে অৰুণাচলৰ পৰাও ইয়াত Yes, আহিছে হয়, হয় না? আৰু লগৰ পৰা আহিছে। ঠিক আছে আমি গম পালোঁ যে বিভিন্ন ঠাইৰ ইয়াত দুৰ্গা পূজাৰ বিসৰ্জন দিয়া যি দৃশ্য সেই দৃশ্য উপভোগ কৰিবৰ কাৰণে তেখেতসকলে ইয়াত আহি উপস্থিত হৈছে গতিকে আমি পুনৰ দেখিছে দুৰ্গা মাৰ মূৰ্তি সেই মূৰ্তিসমূহ ইতিমধ্যে আমাৰ লগত গতিকে আমি মই এতিয়া বিভিন্ন ঠাইৰ পৰা আমাৰ দুৰ্গা মা দেৱীক ঘাটত লৈ আহিছে আৰু সিহঁতৰ নিজৰ নিজৰ পৰম্পৰা চলাই আছে। অলপ পিছতে সিহঁতে মা দুৰ্গা মাক বিসৰ্জন দিব। গোটেই শান্তিপূৰ্ণ হৈ আছে ধুনীয়া আমাৰ যোনটো শান্তি শৃংখল বজাই নিজৰ নিজৰ কাৰ্যসূচীবিলাক কৰি আছে আৰু ধুনীয়াকৈ চলি যাব। আমি আশা ৰাখিছোঁ যাতে খুব সুন্দৰভাৱে ইয়াত পূজাৰ মাৰ মূৰ্তি নিৰ্বাচন দিয়াৰ ক্ষেত্ৰত যাতে শিখৰ সৃষ্টি নহয় কাৰণ আমি যিমানখিনি আমাৰ শান্তি শৃংখলা বজাৰৰ কাৰণে আমাৰ প্ৰশাসনৰ পৰা আমি মানুহ দিয়া আছে আৰু সম্পূৰ্ণভাৱে আমি দায়িত্ব সম্পূৰ্ণ ধৰণৰ বিশৃংখলা কৰিব নিদিওঁ। কিমানখন ইয়াত পূজা এতিয়া আমাৰ লালুকৰ পৰা আমি জনাবাতে 6খন আহিব আৰু আমাৰ নাৰায়ণপুৰৰ পৰা 2খন আহিছে আৰু এতিয়া আমাৰ নাৰায়ণপুৰৰ পৰা এখন আহিছে। তাৰমানে জিলাখনৰ বিভিন্ন ঠাইৰ উপৰিও মানে অৰুণাচলৰ পৰাও ইয়াত Yes, আহিছে হয়, হয় না? নাৰায়ণপুৰৰ পৰা আহিছে। ঠিক আছে আমি গম পালোঁ যে বিভিন্ন ঠাইৰ ইয়াত দুৰ্গা পূজাৰ বিসৰ্জন দিয়া যি দৃশ্য সেই দৃশ্য উপভোগ কৰিবৰ কাৰণে তেখেতসকলে ইয়াত আহি উপস্থিত হৈছে গতিকে আমি পুনৰ দেখিছে দুৰ্গা মাৰ মূৰ্তি সেই মূৰ্তিসমূহ ইতিমধ্যে আনি তেওঁলোকে এই বিসংগৰ মন্দিৰ তেওঁলোকে পানীত বিসৰ্জন দিব গতিকে এইটো এটা তেওঁলোকৰ বাবে গতিকে আমিও সন্মুখৰ দৃশ্যটো দেখুৱাইছোঁ